নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অন কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বিস্তি ধাৰাবাহিকখনত মনদীপৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মনদীপৰ প্ৰকৃত নাম হৈছে সংগীতা পাচনি তেওঁৰ ঘৰ তিনচুকীয়াত বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে মনদীপৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে পাঞ্জাব টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা বন্ধু বান্ধৱীসকল মনদীপা উৰফে সংগীতা পাচনিৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং তেওঁ বিস্তি ধাৰাবাহিকখনত অভিনয় কৰাৰ পূৰ্বে অম্ৰপালি ধাৰাবাহিকখনত অভিনয় কৰিছে আৰু তেওঁ কেইবাটাও জনপ্ৰিয় মিউজিক ভিডিঅ'তো অভিনয় কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু বিস্তি ধাৰাবাহিকখনত মনদীপাৰ অভিনয় চাই কেনে পায় কমেন্ট কৰি জনাবচোন আৰু আপুনিও যদি মনদীপাৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব বন্ধু বান্ধৱীসকল সংগীতা পাচনি বৰ্তমান বিবাহ পাশত আবদ্ধ হৈ আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব